পলিটিক্স কৰা মানুহবিলাক সদায় নিৰ্বাচনটো মনত ৰাখিয়ে কৰে তো UPPL আমিও আগন্তুক যি 2026 এছেম্বলি ইলেকশ্যন আহি আছে ইয়াৰ কাৰণে দলীয়ভাৱে যিখিনি প্ৰস্তুতি চলাব লাগে ইয়াত পিছুৱাই থকা নাই আমি কৰি আছোঁ যোৱা 30-31 জানুৱাৰীত আমাৰ অধিৱেশন হৈ গ'ল আৰু সেই অধিৱেশনত আমাৰ প্ৰতিনিধি সভাত আমি বহুত আলোচনা কৰিলোঁ যোৱাকালিও আমাৰ নতুন অফিচ বিয়াৰসকলৰ শপত গ্ৰহণ আছিলে আৰু আলোচনা আছিলে তাতো কৰিছোঁ এতিয়া বড়োলেণ্ড অঞ্চলৰ যিটো 15টা আমাৰ এছেম্বলি ছেগমেণ্ট আছে ইয়াত আমাৰ ফুল প্ৰিপাৰেশ্যন চলি আছে আৰু বাহিৰত কিছুমান সিট তাত আমাৰ প্ৰিপাৰেশ্যন চলি আছে বিশেষকৈ বড়োলেণ্ডৰ ভিতৰৰ 15টা সিটটো আমি যেটো ওদালগুৰিত 4টা বাকি 3টা ডিস্ট্ৰিক্টত 2টা আৰু কোকৰাঝাৰত 5টা এই সিটখিনিত আমাৰ দলীয়ভাৱে আমাৰ যিবিলাক সেল আছে যিবিলাক বিভিন্ন উইং আছে সবকো আমি এক্টিভেট কৰিছোঁ আৰু কেন্দ্ৰীয় কমিটিৰ পৰা বুথ কমিটিলৈকে আমাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আগতকে এই নিৰ্বাচনত আমাৰ পাৰফৰমেন্সটো বহুত ভাল হ'ব যোৱা কাউন্সিল নিৰ্বাচনত 6% মান ভোটৰ অলপ খেলিমেলি হৈছে যেটো এন মোমেন্টত এটো হৈছে বা কৰিছে তো তাত অলপ গণ্ডগোলটো লাগিছে আদাৰৱাইজ UPPLৰ আৰম্ভণিৰ পৰা ভোটটো কেতিয়াও কমি অহা নাই আমি 2020ত চৰকাৰ বনাইছোঁ তাত আমি 25% টোটেল ভোট শ্বেয়াৰৰ পাইছিলোঁ 2021ত MLA ইলেকশ্যন আমি জিকিছোঁ য'ত নেকি আমাৰ 29% ভোট আমি টোটেল ভোটৰ পাইছিলোঁ আৰু 2024ৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনত টোটেল ভোট যিখিনি আমাৰ পোল হৈছে ইয়াৰ 30% আমি পাইছোঁ আৰু 2025ৰ যিটো নিৰ্বাচন হৈ গ'ল তাত আমি 31% ভোট মানে আৰু 1% ভোট বেছি পাইছোঁ গতিকে UPPLৰ যিটো ভোট আমি যিখিনি পাই আছোঁ ৰাইজৰ যিটো সঁহাৰি ৰাইজৰ যিটো মেণ্ডেট সেইটো কমি যোৱা নাই ইলেকশ্যনত আমি জিকা নাই এইটো এটা বেলেগ কাৰণ হ'ল আৰু তাত প্ৰায় 6% ভোটৰ ইফাল হৈ গ'ল কিন্তু UPPLৰ ভোট কমি যোৱা নাই ইণ্ডিয়া থেকে নিৰ্বাচন খেলিব নে এককভাৱে নিৰ্বাচন ইয়াৰ কাৰণে আমাৰ দলীয় মজিয়াত আমি আলোচনা কৰি আছোঁ যে বড়োলেণ্ডৰ ৰাইজে কি ভাল পায় বড়োলেণ্ডৰ জাতি জনগোষ্ঠীয়ে কি ভাল পায় আৰু সেই দলবিলাকৰ যোনে ৰাষ্ট্ৰখন চলাই আছে ৰাজ্যখন চলাই আছে তেখেতসকলৰ চিন্তাধাৰাবিলাক কেনেকুৱা গৈ আছে আমাৰ প্ৰতি আমাৰ জাতি জনগোষ্ঠীৰ প্ৰতি চিন্তাধাৰা আমাৰ অঞ্চলৰ প্ৰতি চিন্তাধাৰাবিলাক কেনেকুৱা এই গোটেইবিলাক সিদ্ধান্ত লয় কাৰণ এইটো কাউন্সিল ইলেকশ্যন নহয় সেইটো এছেম্বলি ইলেকশ্যন সেইকাৰণে এছেম্বলিত অসমৰ 4.5 কোটি মানুহৰ ভৱিষ্যতৰ কাৰণে যেহেতু দিশ নিৰ্ধাৰণ কৰে সিদ্ধান্ত লয় এই কাৰণে আমি চিন্তা চৰ্চা কৰি পেলাই আমি ষ্টেপটো দিবৰ কাৰণে সাজু আছোঁ কাৰণ আমি এটা ইণ্ডিপেণ্ডেণ্ট অৰ্গেনাইজেশ্যন এতিয়ালৈকে আমাৰ এলায়েন্স আছে আৰু কেন্দ্ৰটো আছে ৰাজ্যটো আছে ইলেকশ্যন ঘোষণা কৰাৰ লগে লগে ইয়াত মানে এই এলায়েন্সটো যিটো চলি আছিলে ইয়াৰ অন্ত পৰিব তো এইখিনি সময়ৰ মাজত আমি চিন্তা কৰি আছোঁ যে যেটো আমাৰ অসমৰ 4.5 কোটি ৰাইজৰ কাৰণে ভাল হ'ব যেটো বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে ভাল হ'ব হিতুকে আমি সিদ্ধান্ত ল'ম তাৰ হেৰি যেটো BPF আৰু BJP এলায়েন্সটো হৈ গ'ল আপোনালোকো আছিলে যদি BJP আৰু BPF থাকি আপোনালোকক আমন্ত্ৰণ জনাই এলায়েন্স হ'লে তেতিয়া কি আমি আলোচনা কৰিম চিন্তা কৰিম নিজৰ দলৰ মজিয়াত এতিয়া BPFটো মাজে মাজে দুটা কৈ আছে কোনবা এজনে কৈ আমি নাই এলায়েন্সত কোনবা এজনে কৈ আমি আছো এলায়েন্সত তো সেই কাৰণে এতিয়া ৰাইজে কনফিউজ হৈ আছে আৰু তেখেতসকলে সেই কনফিউজিং ৰাজনীতি কৰে UPPL এনেকৈ কনফিউজিং ৰাজনীতি নকৰে আমাৰ ক্লিয়াৰ কাট আমি যেটো কৰিম ৰাইজক কৈয়ে কৰিম ইতিমধ্যে কালি ছ'চিয়েল মিডিয়াত প্ৰকাশ হৈছে 15খন আসনত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে BPFে আৰু সমান্তৰালভাৱে কিন্তু যোৱাবাৰ যদি চাওঁ আমাৰ 12খন আসনত 7খনেই আপোনালোকে দখল কৰিবলৈ সক্ষম হৈছিল এইবাৰ আপোনালোকে BTCত কেইখন এতিয়াও আমাৰ বেয়া নহয় যেটো ডেমোগ্ৰাফি আছে সেই ডেমোগ্ৰাফিত চাবলৈ গ'লে যেটো জনসংখ্যা আৰু জনগাঁথনি তাত UPPLৰ কাৰণে ভাল কাৰণ UPPL সকলো জাতি জনগোষ্ঠী সকলো ধৰ্ম সকলো সংস্কৃতি সকলো ভাষাক লৈ পেলাই আমি আমাৰ যেটো বড়োলেণ্ডখন আমি গঠন কৰিব বিচাৰিছোঁ আৰু ক্ষুদ্ৰ জনগোষ্ঠীকো আমি সম অধিকাৰ সম মৰ্যাদা দিয়াৰ কথা আমি চৰকাৰ চলোৱা সময়ত ইতিমধ্যে স্পষ্ট কৰি দিছোঁ সো এই গোটেই কথাটো লৈ পেলাই আমাৰ বেলেগ দলবিলাকে যিয়ে চিন্তা নকৰক কিয় UPPLৰ কাৰণে এইটো খুব ফেভাৰেবল হৈ আছে এছাৰ সম্পৰ্কে হাগ্ৰামা মহিলাৰে বন্ধ হোৱা বুলি কয় BTC তাৰ পিছতো চলি থাকে চাওক সব সময়তে ৰাজনীতিত আহিছোঁ বুলি ক্ৰিটিচিজম কৰিবলৈ ভাল নালাগে কিন্তু সেই মানুহবিলাকৰ কথা কি ক'ব কিন্তু
কিন্তু মিডিয়াও আৰু নিজৰ ইথিক্সত কেতিয়াবা থাকিব নিবিচাৰে সেই মানুহবিলাকৰ কথাটোকে বহুত ডাঙৰ ডাঙৰ হিৰো বনাই পেলাই কয় যিবিলাকৰ নেকি কোনো প্ৰিন্সিপাল নাই তো এটা কথা ৰাজনীতিৰ কাৰণে ৰাতিপুৱা এটা কথা কয় গধূলি এটা কথা কয় তো সেই কথাবিলাক সমাজক কিমান মানে ছাপোৰ্ট কৰে যে ইয়াত এছাৰত সকলোৱে জানে সেইটোতো ইলেকশ্যন কমিশ্যনৰ এটা প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটোক লৈ পেলাই কোনোবা কৈছে আমি একদম ছুইচ টিপাৰ নিচিনা ৰিম'ট কণ্ট্ৰল নিচিনা বন্ধ কৰি দিম খুলি দিম সেইটোতো নহয় ইয়াত আমাৰ এটাই কথা চিয়'ৰ হ'ব লাগে যে নিৰ্বাচনী প্ৰক্ৰিয়াটো ৰাখিব পৰা এটা প্ৰক্ৰিয়া নহয় যদি ইয়াত কিবা আন্দোলন হৈছে ইয়াত কিবা চিভিল ৱাৰ হৈছে মণিপুৰৰ নিচিনা ঘটনা হৈছে তেতিয়া নিৰ্বাচন ৰখি যাব কিন্তু নিৰ্বাচন বা ইলেকশ্যনৰ প্ৰক্ৰিয়াটোতো কোনো ধৰি ৰাখিব নোৱাৰে এইটো 5 বছৰত হ'বই তাত কি কাম হৈছে কাৰ ভাল হৈছে বেয়া হৈছে এই কথাটো ক'ব লাগিব এছাৰৰ দ্বাৰা কোনো নিৰীহ মানুহ হাৰাশাস্তি হ'ব নালাগে কোনো জেনুইন আমাৰ ভাৰতৰ নাগৰিকে ভোটাধিকাৰৰ পৰা বাদ পৰিব নালাগে সেইটো মৌলিক অধিকাৰ হয় ভাৰতখন স্বাধীন হ'লে এই কাৰণে আৰু ভাৰত স্বাধীনতাটো আমি কেতিয়া গম পাম যেতিয়া নিজৰ ভোটটো আমি সাব্যস্ত কৰিব পাৰে আৰু তাত যদি কোনোবা ৰাজনীতিক চক্ৰান্ত কৰি যদি ভোটাধিকাৰৰ পৰা কাকবা বঞ্চিত কৰে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কি হ'ব তেতিয়া মানুহবিলাকে কোৱা আৰম্ভ কৰিব ভাৰতবৰ্ষখন সবচে শ্ৰেষ্ঠ গণতন্ত্ৰ নহয় এই গণতন্ত্ৰৰ যিটো মূল মন্ত্ৰ আছিলে বা যিটো মৰ্যাদা আছিলে এইটো স্খলন হৈ গ'ল তো সেইটোতো আমি একচেপ্ট কৰিব নোৱাৰোঁ সেইকাৰণে UPPLA স্পষ্ট কৈছোঁ যে এছাৰৰ নামত কোনো এজন ব্যক্তি যি জাতি যি ধৰ্ম যি ভাষাৰে হওক কোনো যাহাতে 18 বছৰৰ ওপৰৰ মানুহ যোনে ভোট দিবলৈ বয়স হৈছে তাৰ নাম কাটা নাযায় মুখ্যমন্ত্ৰীয়ে মুকলিকৈ কিন্তু এছাৰৰ জৰিয়তে সংখ্যালঘুসকলৰ নাম কৰ্তন কৰিবলৈ এনেধৰণৰ আৰু বিজেপি কৰ্মীসকল তাত সোমাই পৰিছে চাওক কোন ৰাজনীতি দলৰ এজেণ্ডা কি আমি নাজানো আমি ভাৰতত জন্ম পাইছোঁ ভাৰতৰ হাৱা বতাহ খাইছোঁ ভাৰতৰ সংবিধানখন পঢ়িছোঁ আৰু নিজকে ভাৰতীয় কৰি তুলিছোঁ আমি নিজকে ভাৰতীয় বুলি ডেভেলপ মানে কি কৰিছোঁ মানসিকভাৱে আমি প্ৰস্তুতি হৈছোঁ আৰু ভাৰতীয় হিচাপে আপুনি প্ৰস্তুতি হোৱাৰ লগে লগে ভাৰতৰ সংবিধানৰ ক্ল'জ 1ৰ পৰা লৈ পেলাই শেষলৈকে যিটো সংবিধানৰ অধিকাৰবিলাক কোৱা আছে এই কথাটো মানি চলিব লাগিব গতিকে আমি তেনেকুৱাই প্ৰস্তুত কৰিছোঁ কোন দলে নিজকে কেনেকৈ প্ৰস্তুত কৰিব বিচাৰিছে তেখেতসকলৰ কথা UPPLA আমি ভাৰতৰ সংবিধানটো 100% ৰেচপেক্ট কৰোঁ আৰু ভাৰতৰ সংবিধানে যোনটো কৈছে ইয়াৰ মতে আমি কাম কৰিম বিশেষকৈ এটা কথা ক'ব লাগিব 28খন আসনৰে প্ৰমোদ বড়োৱে আচলতে এককভাৱে চৰকাৰ গঠন কৰিলে হাগ্ৰাবা মহিলা গতিকে তেনেকুৱা ক্ষেত্ৰত নিশ্চয় এইবাৰ নিৰ্বাচনত আপোনালোকৰ প্ৰত্যাহ্বান হিচাপে তেওঁলোকে থিয় দিব নিশ্চয় চাওক নিৰ্বাচনত কোনোবা নিৰ্দলীয় খেলিলেও প্ৰত্যাহ্বান এতিয়া যদি তুমিও খেলা সেইটোও প্ৰত্যাহ্বান কাৰণ তুমি আজি 20 বছৰে এই অঞ্চলত কাম কৰি আছা তোমাৰতো কম ফ্ৰেণ্ড নাই ইয়াতে গতিকে প্ৰত্যাহ্বান চবেই নিৰ্বাচনত কাকো ইগন'ৰ কৰিব নালাগে কোনোবা ডাঙৰটোৱে খালি প্ৰত্যাহ্বান এইটো নহয় আজি নহ'লে সৰুবিলাকতো ইমান গুৰুত্ব নেদলাক হয় দেখোন সৰুবিলাককোতো গালি পাৰে অকল ডাঙৰক গালি পাৰে এইটো নহয় প্ৰধান ইছ্যু কি হ'ব এইবাৰ চাওক শান্তিটো সবচে প্ৰয়োজন আছিলে আমি সৰুৰে প্ৰায় ইয়াতে শান্তি লাগে নিৰাপত্তা লাগে বুলি বহুত আশাৰে বাট চাই আছোঁ আমাৰ মা দেউতাসকলে আগতে ঘৰৰ পৰা ওলাই আহিলে ভয় কৰিছিলে বজাৰত গ'লে ভয় কৰিছিলে আৰু কোকৰাঝাৰখন এনেকুৱা এটা টাউন আছে ভাৰতৰ ভিতৰত য'ত হেলমেট পিন্ধিলেহে ফাইন আছিল বেলেগত হেলমেট নিপিন্ধিলে ফাইন কিন্তু কোকৰাঝাৰত হেলমেট পিন্ধিলেহে ফাইন আছিল এই বিষয়টো UPPL চৰকাৰ অহাৰ লগে লগে উল্টা হৈ গ'ল কোকৰাঝাৰত না 144 না গোষ্ঠী সংঘৰ্ষ না ঘৰ জ্বলিছে আৰু হেলমেট নিপিন্ধিলে পাহিনতলৈকে আমি আনিব পাৰিছোঁ কিন্তু আকৌ এতিয়া কোকৰাঝাৰত বা বড়োলেণ্ডত সেই পৰিৱেশ আৰম্ভ হৈছে এতিয়া পুনৰ মানুহবিলাক ক'ব আৰম্ভ কৰিছে যে ফোন কৰা আৰম্ভ কৰিছে যে তুমি কোকৰাঝাৰত গৈছা ক'ত আছা ৰিটাৰ্ণ আহিছানে নাই চ' এইটো এটা ডাঙৰ ফেইলাৰ ৰাজনীতিকভাৱে এই কমিটমেণ্ট নোহোৱাৰ কাৰণে ডেডিকেশ্যন নোহোৱাৰ কাৰণে মিছন নোহোৱাৰ কাৰণে আৰু এই মিছনটো UPPLৰ হাতত আছে গতিকে ফাৰ্ষ্ট আমাৰ বড়োলেণ্ডত অসমত নিৰাপত্তা লাগিব বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু অসমৰ 140টা জনগোষ্ঠী স্বাধীনতাৰ 78 বছৰ পিছতেও নিজৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা কৰিব পৰা নাই হাজাৰবাৰ কোৱাৰ পিছতো কোনোবা মন্ত্ৰী কোনোবা আমলা কোনোবা বিষয়াক ক্ষুদ্ৰ এটা জনগোষ্ঠী নিজৰ ভাষাৰ কাৰণে অলপমান যিটো ৰাজনৈতিক পেট্ৰনাইজ বা গভৰ্ণমেণ্টৰ ছাপোৰ্ট সেইটো পাবলৈ সক্ষম হোৱা নাই সেই জনগোষ্ঠীবিলাকৰ কাৰণে আমি কাম কৰিম বড়োলেণ্ডৰ 26টা জনগোষ্ঠী অসমৰ 140টা জনগোষ্ঠী আৰু ভাৰতবৰ্ষৰ 4000তকৈ অধিক জনগোষ্ঠী সেই সকলৰ কাৰণে মাত মাতিবলৈ UPPL দল জন্ম হৈছে সেই জনগোষ্ঠীবিলাকৰো নিজৰ অস্তিত্ব আছে সেইটো জীয়াই ৰাখিব লাগিব গতিকে ইয়াৰ বাহিৰে নিবনুৱা সমস্যা বিভিন্ন সমস্যা আছে এইবিলাক সমস্যাবিলাক সমাধান কৰিব লাগিব আৰু শিক্ষা সকলোকে শিক্ষাত গুৰুত্ব দিব লাগিব অৰ্থনীতি উন্নয়নটো কৰিব লাগিব মুষ্টিমে মানুহ অৰ্থনীতিভাৱে আগুৱাই যাবলৈ নহ'ব অৰ্থনীতিভাৱে চবেই আগুৱাই যাব লাগিব
আৰু যিটো আজি অৰুণোদয়ৰ নিচিনা যিবিলাক আঁচনি আনিছে বেনিফিচিয়াৰী স্কিমছ এইবিলাক পাৰ্মানেণ্ট কৰিব লাগিব এতিয়া আপোনাক PRC লাগে এপ্লিকেশ্যন দিলে পায় আপোনাক মানে লাইচেঞ্চ লাগে 18 বছৰ হৈছে আপুনি এপ্লিকেশ্যন দিলে পায় গতিকে দুখীয়া মানুহে কোনোবা বাদ পৰি গৈছে অৰুণোদয়ত কালি এপ্লিকেশ্যন দিলে অৰুণোদয় পোৱা হ'ব লাগিব চেক কৰি পেলাই চ' তেনেকৈ কিছুমান কথা পিছত আপোনালোকক ক'ম থেংক ইউ